ৰাতিপুৱাই ফাৰ্ষ্ট ডিউটি মোৰ স্কুলত থৈ অহা, কিন্তু মোৰ ছোৱালী নহয় দেই গাইজ, মোৰ ভাতিজিহে হয়। আৰু থ'বলৈ যাই দেখাবলৈ পালোঁ গছপুলি লৈ সকলো ছাত্ৰ ছাত্ৰীয়ে গছপুলি লৈ যাবলৈ দিছে। আমি এজন লৈছোঁ সৰুভাৱে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে স্বাগতম জনালোঁ। গাঁৱলীয়া ব্লগলৈ বহুত দিন ব্লগ দিয়া নাছিলোঁ। তো আজি বিশ্ব পৰিৱেশ দিৱস বুলি মানে গছপুলি ল'লোঁ আম, জাম আৰু কঁঠাল। তো ফিল্ডত লগৰকেইজনো আহিছে, তাতে ৰুম। তো সকলোৱে গছপুলি ৰুব, গছ থাকিলে মানুহ থাকিব। তো চাই থাকিব সকলোকে ব্লগটো। তো কেনেকৈ কি কৰি আছোঁ, ক'ত গছপুলি ৰুই আছোঁ, তো চাই থাকিব। আৰু যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো মই এইবাৰ জামৰ পুলি বিচাৰি আছোঁ, গাছৰ পুলি যিকোনো গাছ পালে। এতিয়া জামৰ পুলি আছে বুলি ক'ত বা বিচাৰি পোৱা নাই। ঘৰতে গাছৰ পুলিবিলাক আজি থাকে। গাছৰ লগত এই ফুলব হাউচৰ ফুলব হৈ যালো। ভাত খান লেতেৰা হ'ব নেকি তোৰ? চাহ সজা কৰি উঠিব নপৰে। গাছ আপোনালোকে ভাবিছে চাগে এই গাছ ৰোৱা খালি ভিডিঅ'হে কৰি আছে। গাছটো ময়ো ৰুইছোঁ, কিন্তু মই ৰোৱাতে কেমেৰা ধৰি ৰোৱা মানুহ নাই ন। আহি পাল আমাৰ চাহ আৰু ঠাণ্ডা। গাছকেইডাল মানে ৰোৱা হৈ গ'ল। এইফালে আছে 18ডাল আৰু সেইফালে আছে 2ডাল, 20ডাল গাছ ৰোৱা হৈ গ'ল। তো চবেই খৰা খৰি গ'ল। তো মই এইবাৰ যাব ল'লোঁ। তো বিশ্ব পৰিৱেশ দিব এইখিনিয়ে মানুহ আমি বিশ্ব পৰিৱেশ দিব মানে গাছ ৰুব লাগে। তো যদি ভিডিঅ'বোৰ যদি ভাল লাগছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবি। দেহা মোৰ চৰ্দি যদি লাগি আছে, দেহাটো ভাল নহয় চৰ্দি। তো ভইচটো অলপমান বেয়া হৈ আছে। তো আজিলৈ এৰিলোঁ, বাই বাই।